হৃদয়বোৰ নাভাঙে। নিজক লৈ কিমান ব্যস্ত হৈ থাকিলে হেৰুৱা মৰমবোৰ পাহৰি সুখী হৈ থাকিব পাৰে। আচলতে আজিকালি তাৰে অনুশীলন কৰি থাকোঁ। তুমি বুলি আজিকালি বহুত ব্যস্ত। হেৰা, সময়ৰ বুকুচাত উঠি বাঢ়ি ফুৰি নিজকে সময়ৰ লগত সলনি কৰাটো আজিকালি সকলোৰে বাবে এটা পেচাৰ দৰে হৈ পৰিছে। মাথো মইহে পৰা নাইও। সেই আগৰ দৰেই মই আজিও তোমাৰ সকলো হাঁহিটিৰ বাবে অপেক্ষাৰত। সেই আগৰ দৰে আজিও মই তোমাৰ চলাহী সুলভ অভিমানবোৰৰ প্ৰিয় গ্ৰাহকজন।